সকল কেনে আছে ভালে আছে হ'বলা আৰু মই আজি আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে চাব চাগে আৰু ইউটিউব চেনেল বাসু ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ভিডিঅ'টো মানে কি কৈয়ে যাওঁ আপোনালোকক মই যিডোখৰ জেগাত জগিছিলোঁ নহয় গজিছিলোঁ জন্ম হৈছিলোঁ হয় জন্ম হৈছিলোঁ ঠিক সেই জেগাডোখৰত আজি আপোনালোকক অকণমান দেখাম আৰু মোৰ তাত মই এপাদো বুলি কওঁ আৰু কোনোবাই জেঠাই বুলি কয় তেওঁলোকৰ ঘৰ আছে তেওঁলোকৰ তাত অকণমান সকামো আছে বছৰেকীয়া আছে ভাতো খুৱাব তাত তালৈ যাওঁ অকণমান দেখাম আমি আগত ক'ত আছিলোঁ কেনেধৰণে আছিলোঁ কোনটো ভেটিত মই গজিছিলোঁ মানে উপজিছিলোঁ জন্ম হৈছিলোঁ মানে মই তাৰো কিছু দৃশ্য দেখাম আৰু মোৰ লগত আছে আমাৰ সপৰিয়াল আৰু আমাৰ ছোৱালী এজনী বৰ কেঁ চিৰি আছে এইজনীয়ে চিৰি আছে এইজনীয়ে কান্দিছে আকৌ মই ডাইৰেক্ট কৈ দিছোঁ মই সকলোকে দেখাইছোঁ আমাৰ এইজনীয়ে কান্দিছে তোমাৰ হাঁহি বচাবা তুমি কন্দা গতিকে আৰু আছে মোৰ আমাৰ মানুহগৰাকী আছে আৰু গৈ থাকোঁ নহয় জানো পলম নকৰোঁৱে আৰু বন্ধুসকল আমি বৰ্তমান আপোনালোকক কৈ থাকোঁ ভীমপৰা মাথাউৰি বুলি কওঁ আৰু মই মাথাউৰিটো দেখাম আৰু ঠিক আমি আগতে মোৰ মানে যিটো পালোঁ আৰু মই দেখাম আমাৰ ভেটি আগত ক'ত আছিলে মানে এতিয়া যিহেতু আমি আপোনাৰ শিলিখাগুৰিলৈ গ'লোঁ বানপীড়িত অঞ্চল তালৈ গ'লোঁ আৰু মই ইয়াত এইডোখৰতে আমাৰ এভাগ মন্দিৰ আছিলে যিহেতু শিৱ মন্দিৰ আৰু মই শিৱ মন্দিৰটো অকণমান আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আৰু এয়া শিৱ মন্দিৰ আৰু ময়ো উলহ এটা লৈ লওঁ আপোনালোকেও লওক অকণমান উলহ এটা নহয় জানো কৃষ্ণ ভোলেনাথ আৰু চাই যাওক ভিডিঅ'টো শেষলৈকে আৰু মই ভীমপৰা মাথাউৰি বেক কেমেৰা কৰি আপোনালোকক ভালকৈ দেখাই দিছোঁ এইখন এখন দলং আছিলে কাঠৰ দলং কিছুমানে কয় হুমডিমুখৰ কাঠৰ দলং বুলি কয় আগৰ মানুহ কিছুমানে চিনি পায় হুমডিমুখৰ কাঠৰ দলং বুলি ক'লে আৰু মই তাৰ অকণমান দেখাই দিছোঁ আপোনালোকক এইখন হৈছে হুমধিৰি নৈখন আৰু ইয়াত এখন দলং আছিলে যিহেতু মই কৈছিলোঁ কাঠৰ দলং আছিলে বুলি আপোনালোকে ধৰিব পাৰিছে অলপ খুঁটাবিলাক আছে আৰু পুতিলে কিছুমান ভাগিলে আৰু এইকণতে মই দেখিছোঁ এটা খুঁটা ইয়াৰ নমুনা এটা আছে মানে এইটোহে খুঁটা কাঠৰ দলঙৰ খুঁটা আছিল আগত আৰু মাথাউৰি গৈ আছোঁ ভীমপৰা মাথাউৰিৰ ওপৰে আৰু খুব ৰ'দ আজি মানে ফুফনি ধৰি গৈছেগৈ আৰু মই পাই গ'লোহি মোৰ বিবাহৰ কাল মানে বিবাহ কৰাৰ পাছতো মই ইয়াত আপোনাৰ 8 বছৰমান ইয়াত আছিলোঁ মই আৰু এইডোখৰ জেগা দেখাই দিছোঁ মই এইডোখৰত আমাৰ ভেটি আছিলে ওচৰতে এজোপা কঁঠাল গছ আছিলে কঁঠাল গছজোপা ধৰিব পাৰিছে নাজানো এইজোপা মই নিজে ৰোৱা কঁঠাল আছিলে আৰু এতিয়াতো কেতিয়াবা পাওঁ খাবলৈ আৰু এইডোখৰ জেগাত আমি আছিলোঁ আগতে এইটো ভেটি আছিলে সেইকণতে মোৰ মাহঁত আছিলে আৰু দাদাহঁত আছিলে তাত এইডোখৰত মই আছিলোঁ অকণমান দেখাই দিওঁ যিমানে যি নহওক ভাল লাগিছে মোৰ আৰু যিহেতু মই আজি কিমান বছৰৰ মূৰত আজি মই মোৰ নিজৰ ভেটিটোলৈ আহিবলৈ গৈ তালৈ যোৱাও মই প্ৰায় 6 বছৰমান হৈ গ'ল আৰু আগতে আমাৰ যিহেতু মাটি বাৰী নাছিলে আমি এই ৰাস্তাৰ আপোনাৰ চৰকাৰী ৰাস্তাৰ কাষতে আমি জীৱন বাস কৰি আছিলোঁ আৰু এতিয়া বাৰু আমি তেতিয়া সৰুও আছিলোঁ সিমান এটা পইচা পাতি মানে হাজিৰা কৰিবলৈ যাব নোৱাৰিছিলোঁ তেতিয়া আৰু যিহেতু আমি অকণমান ডাঙৰ হোৱাৰ পাছত আমি হাজিৰা কৰিব পৰা হ'লোঁ যেতিয়া হাজিৰা কৰি তাতে আমি ল'লোঁ 3 বিঘা মাটি মই আৰু মোৰ মিলাই ল'লোঁ আছোঁ আৰু এতিয়া কিন্তু মই য'ত জগিছিলোঁ য'ত গজিছিলোঁ মানে য'ত জন্ম হৈছিলোঁ মই সেই ঠাইডোখৰ কিন্তু মই আপোনালোকক দেখামেই ব'লক আগত চাই লওঁগৈ নহয় আৰু আমি য'লৈ গৈ আছোঁ জেগাডোখৰ মই দেখাই দিম বাৰু সেই জেগাডোখৰ আৰু তাৰপৰা সেই ঠাইডোখৰৰ পৰা মানে আমি যিহেতু কোনোবাই শুনিছে আৰু কোনোবাই শুনা নাই ঠাইডোখৰ নাম হৈছে পটীয়ামাৰি বুলি কয় আৰু পটীয়ামাৰিৰ পৰা মানে ভীমপৰা মাথাউৰিৰ পৰা অলপ সোমাব লাগে মই দেখাম জীৱন দত্ত কাঠনি বুলি আমি কওঁ আগত খুব তেওঁ এজন মানে ভাল ধনী মানুহ আছিলে মানে ডাঙৰ মানুহ আছিলে তেওঁৰ নামটো সেই কাঠনিখনৰ নামটো হৈ ৰৈ গ'ল আৰু তাৰ পৰা মানে আপোনাৰ 6জন 7জন সৰু আৰু ডাঙৰো ল'ৰা ছোৱালী স্কুললৈ আহে আৰু যদি এই ৰাস্তাটো অকল জাষ্ট গৰু যাব পৰাহে আছে কিন্তু বহলটো আপোনালোকক দেখাবলৈ গ'লে লগভগ আপোনাৰ 15 মিটাৰ নহ'লেও 10 মিটাৰ কিন্তু আৰামছে হ'ব মানে ৰাস্তাটো বহল কিন্তু গোটেই কাষটো হাবি আৰু ইয়াত এতিয়া জানেই আপোনাৰ সাপ ওলায় গুৰি ওলায় এনেকুৱা বস্তু ওলাই থাকে মানে আপোনাৰ বিষাক্ত কিছুমান বস্তু ওলায়
আৰু যদি স্কুলৰ পৰা আহোঁতে যদি পটককৈ কামুৰি দিবলৈ হয় তেতিয়া বহুত অকণমান অসুবিধা হয়, সেইটো মোৰ মনৰ ফালৰ পৰা কৈছোঁ। আৰু নহয় জানো, যদি অকণমান চাফা চিকুণ হ'লহেঁতেন তেতিয়া আমাৰ খুব ভাল লাগিলেহেঁতেন আৰু আমাৰে গৌৰৱ হ'লহেঁতেন, নহয় জানো। কিনো ক'ব আৰু তাকে কৈছোঁ আৰু, নহয় জানো। চাই থাকক বাৰু ভিডিঅ'টো শেষলৈকে। যদি আৰুনো কি ক'ব আৰু সেইটোকে কৈছোঁ, যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি এই চেনেলটোত নতুনকৈ যদি চোৱা কোনোবা আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো একবাৰ দুগুচামান মাৰি দিব, কলটোত মাৰিব দেই। হ'ব আৰু চাই থাকক আৰু গৈ আছোঁ, এইটো পামগৈ আৰু। কিন্তু এটা কথা, আমি এইডোখৰ পৰা নামিব লাগিব, এইডোখৰ পৰা আমি এইফালে তলেদি যাব লাগিব। মই অকণমান দেখাই দিছোঁ, এনেকৈ নামি যাবগৈ লাগিব। আমি গৈ থাকোঁ ব'লক। এইটো আগতে বহা আছিলে, বহা মানে আমি কেতিয়াবা কোনোবাই কয় পাম বুলি কয় যে, আৰু পামটোকে বহা বুলি কওঁ আমি, কিছুমানে পাম বুলি কয়। বান্দৰ দেখাম, খুব বান্দৰ আছিলে আগতে, বনৰীয়া ম'হ ইয়াত আছিলে আৰু বাঘ ভালুক অন্যান্য মানে আপোনাৰ যিটো কাজিৰঙাত এতিয়া যি বস্তু আছে ঠিক আগতে ইয়াতো আছিলে তেনেকুৱা। এতিয়া নাই বাৰু, এতিয়া আপোনাৰ গুৰি পাব আৰু বান্দৰ ওলায়, সাপ নেউল, এই অন্যান্য কিবা হেপা নে পাওকা নে কি কয় সেইটো পাব, তেনেকুৱাহে ইয়াত ওলায়। লাগ ভাল থাকিলে মানে দেখা পোৱা যায়। আৰু তো বেলেগটো মই গম পোৱা নাই বাৰু এতিয়ালৈকে। বনৰীয়া ম'হ কেতিয়াবা কাচিত ওলায় আৰু নহ'বা নোলায়। আৰু লাগ ভাল একদম ওচৰতে এটা আছে, দেখিছেনে বাৰু? গ'ল লাগিছে এতিয়া, মজা লাগিছে। আৰু ৰাস্তাটো ভাল লাগিলেহেঁতেন, কিন্তু হ'লেও আমাৰ নহয় জানো জগা ঠাই যে এডোখৰ হেৰি জন্ম হোৱা জেগা যে এডোখৰ আৰু অকণমান নহয় জানো, গৰম উঠিছে নাই? বা আহক। সেই বোলে আৰু এটা মই আপোনালোকক কিন্তু দিষ্টা দিওঁ, আগৰ মানুহে আপোনালোক খুব ধুনীয়া তেনেকৈ দিষ্টা দি থাকে। আৰু এই কয় ৰণৰ পাছত সদায়, ৰণৰ পাছত যাব, ভোজৰ আগত যাব, এদাই হৈ থাকিবও পাৰে মানে। হ'ব আৰু নহয় জানো, পোকে কৈ নাথাকোঁ। আৰু ৰণৰ পাছত যদি যায় মই তাৰ অৰ্থটো কৈ দিছোঁ, সেই মাৰ নাখায়। কৈছিলোঁ যিহেতু পালোহি, মই এইটো মোৰ আপোনাৰ ঘৰ দেখাই দিছোঁ, মোৰ এপাদৌ ঘৰ মানে জেঠাই ঘৰ। আৰু এইটো ভেটিতে, এই ভেটিটোতে মই গজিছিলোঁ, জন্ম হৈছিলোঁ। আৰু যিমানে ভাল লাগে দিয়কচোন। আৰু আজি ইমান দিনৰ মূৰত মই আজি এবছৰ 2 বছৰমানেই হ'ল মই ইয়ালৈ নহা, আৰু আজি আহিছোঁ। এতিয়া ইয়াতে এটা বাথৰুমো বনাই দিলে বাৰু, একো নাই, হৈ যাব নহয় জানো, যিহেতু আমি গুচি গ'লোঁ। এতিয়া তেওঁলোকো সা সুবিধাৰ কথা আছে, খুব পানী হয় ইয়াত, আৰু সেইটো কাৰণে ভাল লাগিছে। মই অকণমান ইয়াতে বহি লওঁ আৰু আপোনালোক অকণমান দেখাই গৈছোঁ ইফাল সিফাল বস্তুবিলাক দেই। যিহেতু ইয়াতে মই গজা মানুহ, ইয়াতে জন্ম হৈছোঁ, আৰু অকণমান বহিবলৈ পালেতো ভালেই পাওঁ, বহি দিওঁ আৰু। আজি আকৌ মা বুকত থকা নিচিনা লাগিছে। আপোনালোকক কৈ আছিলোঁ, যিহেতু আমি সকামলৈ আহিছিলোঁ আৰু এয়া প্ৰসাদ খাবলৈ লৈছোঁ। প্ৰসাদ দেখাই দিওঁ, প্ৰসাদকেইটা অকণমান আৰু খোৱা দেই। আৰু হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বন্ধুসকল, আমাৰো যাবই হ'ব হৈছে, আৰু মই আপোনালোকক কৈছিলোঁ মই জেঠাই ঘৰলৈ মানে আপাদৌ ঘৰলৈ আহিম বুলি কৈছিলোঁ। আৰু মোৰ আপাদৌ এবাৰ দেখাই দিছোঁ। আপাদৌ নমস্কাৰ কৰি দিওঁ, নমস্কাৰ। আৰু আপাদৌ মই জন্ম এইটো ইয়াতে হোৱা নাছিলোঁ জানো ভেটিতে? এই মুহাটোৰ ওচৰত নহয়নে? তাৰপিছত হেৰি আমি ইয়াৰ পৰা আপাদৌ কেতিয়া গ'লোগৈ বাৰু, মানে কিমান চনৰ আগতে গ'লোগৈ বাৰু? জানো পাই কিমান চনত গৈছিলে সেইটো পাহৰিলোঁ। মানে আমি চুকলৈ গ'লোঁ নহয়, ইয়াৰ পৰা তহঁতি হেৰি তালৈ গ'লি লেখাচা মাটি মূৰলৈ। তই মাথাই কামলৈ গৈছিলি ন? তাৰপৰা আকৌ আহি তহঁতি সেইটো ভেটিত বহিছিলোঁ, এতিয়া মই থকাডোখৰ। তাৰপৰা সেইডোখৰ পৰাহে আকৌ তহঁতি তালৈ গৈছিলিগৈ মাথাই কামলৈ। মানে 21 বছৰমান হ'ল আছে, 20-21 বছৰ হৈছে আছে, 22-23 বছৰমান হৈছে বাৰু। চাই থাকক। আৰু
অ' দাদা খাইছে খাওক 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 তেওঁলোকে আগত খালেই আমাৰ পাছতীয়া মানুহ আৰু নহয় জানো অকণমান দেৰিও হ'ল বাৰু খাই লওক তেওঁলোকে দেই সকলোৱে অ' বিন্দু একদম টাইটকৈ দিয়ক দেই মজা এতিয়া আমাৰ পাল পৰিছে আৰু আমি এতিয়া খাম ভাত আৰু দেখাই দিওঁ অকণমান হয় নহয় চব্জি আহিব আছে নি বাৰু হ'ব চব্জি আহি দিব কিন্তু হ'লেও অকণমান দেখাই দিছোঁ আমাৰ এয়া মই চিনাকি কৰাই নাই আচলতে আমাৰ আপাৰো ছোৱালী এওঁৱে বাৰু আৰু ডাঙৰ আৰু খাওঁ দেই আই ঐ ভগৱান পেটৰ ভিৰ যিটো হৈছে নহয় অকণমান গছতে বহি দিছোঁ আৰু কি কৰিম ন আজিলৈ সামৰি দিওঁ আৰু জয় অসম জয় হিন্দ